পংখীৰ মৃত্যুৰ কাৰণটো নিশ্চয় সকলোৱে জানে আৰু পংখীৰ মৃত্যু কেনেকৈ হৈছিল সেয়াও সকলোৱে জানি বৰ দুখ পাইছে। সঁচাকৈ পংখীয়েও ভবা নাছিল যে বিয়া পতাৰ পিছত মৃত্যুক আঁকোৱালিব লগা হ'ব। ফটোবোৰ চাওকচোন কি ধুনীয়া। তাইৰ 7 মাহ নহওঁতেই মাহ হালধিৰ গোন্ধ নেযাওঁতেই পংখী এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে যাব লগা হ'ল। সঁচাকৈ দেখাত ধুনীয়া দেখিলে ল'ৰাজনৰ প্ৰতি প্ৰেম নজগাব, প্ৰেমত নুডুবিব। ভালকৈ চিনি জানি ল'ব লাগিব। মানুহক সহজে চিনি পোৱাটো সহজ নহয়। এটা কথা কয়, বাঘক বিশ্বাস কৰিবা, লাগিলে কিন্তু মানুহক নহয়। বাঘে কি কৰিব গম পোৱা যাব, কিন্তু মানুহৰ ভিতৰুৱা মনটো কেনেকৈ গম পাব? সঁচাকৈ পংখীক যদি সঁচা ভাল পোৱাহেঁতেন কেতিয়াও তেনেকুৱা জঘন্য এটা কাম নকৰিলহেঁতেন। তাই অতি কম দিনতে বহুতো কষ্ট পালে, বহুতো দুখ ভুগি আছিল তাই। তাইৰ বহুতো চিঠি উদ্ধাৰো হৈছিল। মাক দেউতাকেও কথাবোৰ ক'লেই বহুতো দুখ প্ৰকাশ কৰিছে। ছোৱালীৰ জীৱনটো সঁচাকৈ মা দেউতাকৰ ঘৰত সুখেৰে থাকি শেষত স্বামীৰ ঘৰত ইমান ভুগিব লগা হয়, জীৱন দান দিবলগীয়া হয়। পংখীৰ সকলো গুণেই আছিল। এজনী ভাল অভিনেত্ৰী। ৰিলছ ভিডিঅ'বোৰ চাইছোঁ, কিমান যে সুন্দৰ মোহময়ী তাই, কিমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছিল। হঠাৎ পংখীৰ হাতৰ জেতুকা নৌযাওঁতেই পংখীয়ে মৃত্যুক সাৱটিব লগা হ'ল। সঁচাকৈয়ে বহুত বেয়া লাগিল। এনেকুৱা ঘটনা যাতে আন কাৰো লগত নহওক। আৰু লগতে মই এটা কথা ক'ব বিচাৰোঁ আৰু মোৰ ফালৰ পৰা অনুৰোধ, নাৰীৰ সুৰক্ষা আইনখন সোনকালে যে আনক, নহ'লে বহুতো নাৰীৰ এনে দানৱৰ কবলত পৰিব লগা হয় আৰু মৃত্যুক সাৱটিব লগা হয়। এইবোৰ যাতে নহওক। আমাৰ অসমত এটাৰ পিছত এটা জঘন্য কাণ্ড সৃষ্টি হৈছে। সঁচাকৈয়ে ভয় লগা কাণ্ড এইবোৰ। আমাৰ অসমত ইমানেই এনেকুৱা ঘটনা চলি আহিব ধৰিছে, আজিলৈকে দোষীক শাস্তিও দিব পৰা নাই। নাৰীৰ সুৰক্ষা আইনখন যাতে সোনকালে আনক। আজি এমাহ পাৰ হৈ গ'ল, দোষী আজাদীত ঘূৰি ফুৰি আছে। এনেকৈতো নহ'ব ন? দোষীক শাস্তি দিবই লাগিব আৰু উচিত তদন্ত কৰি পংখীক ন্যায় দিয়ক। এয়াই মোৰ অনুৰোধ।